Hi friends, welcome back to my channel Travel with Bhaskar. আজি নতুন এটা ভিডিঅ' লৈ আহিলোঁ। ভিডিঅ' হ'ল মোৰ Nikon Z5ৰ ৰিভিউ, যোনটো বহুত দিন আগৰ পৰা দিম কৈ আছিলোঁ বা ভাবি আছিলোঁ, দিব পৰা নাই। কিয় দিব পৰা নাই নিজেও নাজানো, টাইম মিলা নাই আৰু ৱেডিং ছিজন আছিলে। চ' এতিয়া ৱেডিং ছিজন খতম, তো ময়ো ফ্ৰী হ'লোঁ আৰু মোৰ লগত মোৰ কেমেৰা লৈ ভাবিলোঁ আজি প্ৰথম ৰিভিউটো দিওঁ। চ' ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ উইথ মাই Nikon Z5. Nikon Z5 হ'ল এটা মিৰৰলেছ কেমেৰা, চবেই জানে, আৰু এইটো হ'ল 24 মেগাপিক্সেলৰ কেমেৰা। লগতে সেন্সৰ হ'ল CMOS সেন্সৰ আৰু প্ৰচেছৰ হ'ল XP6। তো এইটো হ'ল ভিতৰৰ কথা আৰু বাকী এতিয়া মোৰ কেমেৰা চাই আছে, এইটো মই লগাই থৈছোঁ এডাপ্টাৰ আৰু লগত 50mm লেন্স। প্ৰথম যদি কম মই ৰিভিউ প্ৰথম ষ্টাৰ্টিং কৰিম ৱেটৰ পৰা। মিৰৰলেছ কেমেৰা চবেই জানে ৱেট একেবাৰে কম হয়, বহুত লেছ ৱেট। আৰু মই যদি কম্পেয়াৰ কৰিব যাওঁ 750ৰ লগত, বহুত বঢ়িয়া মানে ৱেট বহুতেই কম আৰু ইউজ কৰি ভাল লাগে আৰু ইজিলি হাতত আহে, বঢ়িয়া হেণ্ড ফিটিং বঢ়িয়া আহে আৰু ৱেট কম হোৱাৰ কাৰণে বহুত ইজিলি মানে কাম কৰা যায়। আৰু মিৰৰলেছ চবে জানে ভিডিঅ' বা ফটোগ্ৰাফীৰ কাৰণে বহুত ভাল, বহুত মানে বঢ়িয়া হয়। আৰু ষ্টিল ফটোগ্ৰাফীৰ কাৰণে Z5 ইটছ এ জেম, ইটছ গুড। মই নিজে ইউজ কৰি আছোঁ, দেখা পাইছোঁ ইমান দিনেদি মই ইউজ কৰি আছোঁ, বহুত বঢ়িয়া লাগি আছে ইউজ কৰি কিনে। ফ'কাছিং পইণ্ট বহুত বঢ়িয়া, 273টা ফ'কাছিং পইণ্ট আছে, মানে আপোনাৰ এই ডিছপ্লেৰ গোটেইখিনিত মানে আপোনাৰ ফ'কাছিং আছে, একদম কৰ্নাৰ টু কৰ্নাৰ শ্বাৰ্পনেছ পোৱা যাব, য'ত টাচ কৰে আপোনাৰ। আৰু ফ'কাছিং বহুত ফাষ্ট হয়। আপুনি যে 750 যদি ইউজ কৰি আছে আৰু হাতত যদি ইমান বাজেট নাই Z6 বা 780লৈ যাবলৈ, তো ইজি ইউজ কৰিবলৈ মোৰ মতে G5 কিনিব পাৰে। মানে একে ৰেঞ্জৰ হয়, 750ও 24 মেগাপিক্সেল, এইটো 24 মেগাপিক্সেল, কিন্তু এইটো ইউজ কৰি মজা লাগে, এটা ভাল লাগে আৰু নাই, ইজি হয়। ইজি মানে কথাটো হ'ল ৱেইট কম কাৰণে স্পীডত কাম কৰা যায় আৰু মেইনলি ISO পাৰফৰ্মেঞ্চ বহুত বঢ়িয়া হয়, 51,200 ISO। চ' সেইটো এটা প্লাছ পইণ্ট। আৰু সৰু সুৰা কথা আছে এতিয়া ইউজ কৰি, আৰু এইটো ইউজ কৰোঁতে যেনেকৈ বহুতে ভাবে যে কেনেকৈ ইউজ কৰিম, Z5 মিৰৰলেছ হৈ যায়, প্ৰব্লেম হ'ব নেকি ইউজ কৰোঁতে। একেই হয়। ইয়াতে আপোনাৰ শ্বাটাৰ ৰিং, ইয়াতে সেই একে এপাৰ্চাৰ ৰিং, আৰু এটা বঢ়িয়া ইয়াতে ISO আছে। 750 ইয়াতে থাকে গোটেইখিনি ছাইডত, ইয়াতে টিপি কিনে ISO ঠিক কৰিব লাগে। ইয়াতে দুটা হাত নালাগে আপোনাৰ, এটা হাতেদি কৰি থাকক। ইয়াতে ISO ইউজ কৰিলে ইয়াতে ভিডিঅ' আছে, ভিডিঅ' কৰিব লাগে, ইয়াতে ভিডিঅ' কৰক, আৰামছে হৈ আছে। প্লাছ আপোনাৰ মানে ডাইৰেক্ট মনিটৰত ফ'কাছ মানে ক্লিক কৰিলে আপোনাৰ ফ'কাছিং হৈ যায়, একদম ইজি। বা ক্লিক কৰিব হ'লে আপোনাৰ ইয়াতে ক্লিক কৰা দৰকাৰে নাই। যোনে জানেতো জানে, আৰু যোনে নাজানে সিহঁতৰ কাৰণে কৈ আছোঁ, টাচ কৰিলোঁ ক্লিক হৈ গ'ল, মই শ্বাটাৰ বটন টিপিবই নালাগে। শ্বাটাৰ আপোনাৰ 8000লৈ যায়, মানে 1/8000 শ্বাটাৰ যায়, আৰু তেনেকুৱা ল'ও যায়, বহুত বঢ়িয়া ল' যায়। আৰু ৰাতি এষ্ট্ৰ' ফটোগ্ৰাফী কৰাৰ কাৰণে ভাল, কাৰণ মই 750লৈ যেতিয়া এষ্ট্ৰ' ফটোগ্ৰাফী কৰিব গৈছিলোঁ, মানে কিছুমান জেগাত ফ'কাছিং কৰোঁতে দিগদাৰ হয়, ৰাতি মানে তৰা ফ'কাছিং কৰোঁতে দিগদাৰ হয়, কিবা প্ৰব্লেম পাইছিলোঁ। কিন্তু ফটোত লৈছিলোঁ বাৰু, 750 বেয়া বুলি নকওঁ, লৈছিলোঁ মই। কিন্তু Z5 যেতিয়া ল'লোঁ মানে কি হ'ল, বেছি কষ্ট হোৱা নাই মোৰ ৰাতি ফ'কাছিং কৰিবলৈ। জাষ্ট যিকোনো যে মই যেতিয়া কেমেৰা লগাই কিনে মনিটৰত চাওঁ, মুন বা কিবা ষ্টাৰ দেখাব, জাষ্ট এটা ক্লিক কৰি দিওঁ, লগে লগে ফটো আহি যায়। মানে ফটো লোৱাৰ পিছত চেক যেতিয়া কৰোঁ, ফ'কাছিং বহুত বঢ়িয়া থাকে। সেইটো এটা মই মানে আজিলৈ পাইছোঁ। আপুনি মোৰ নৱেম্বৰৰ পিছত যিখিনি ইনষ্টা বা ফেচবুকত যদি চায়, যিখিনি মোৰ এষ্ট্ৰ' ফটোগ্ৰাফী আছে, সেইখিনি ফটো মই Z5 দি কৰা জানে। চ' তাতে মই তেনেকৈ লৈছোঁ, কোনো কষ্ট হোৱা নাই মোৰ, মই জাষ্ট ক্লিক কৰিছোঁ, লগে লগে মোৰ আহি গৈছে মানে, আৰু ফ'কাছিং কোনো মিছ কৰা নাই। আৰু Z5ত আৰু এটা বঢ়িয়া বস্তু হয়, IBIS টেকন'লজি আছে, মানে ইনবিল্ট ষ্টেবিলিটি আছে। IBIS ইনবিল্ট ষ্টেবিলিটি আছে, য'ত যিমানে নকৰে কিয় ভিডিঅ' কৰাৰ টাইমত বস্তু ষ্টেবল থাকে। সেইটো এটা প্লাছ পইণ্ট, যোনটো 750ত নাই। তো সেইটো কাৰণে 750তছে মই বেটাৰ বুলি ক'ম। কিন্তু এটা মাইনাছ পইণ্ট কি আছে ইয়াতে, ফ্ৰেম পাৰ ছেকেণ্ড, মানে FPS টো অলপ কম হয়। FPS কম হয় মানে এইটো FPS আপোনাৰ 4.5 হয় অনলি FPS, কিন্তু আপোনাৰ 750ত 6.5 আছে। তো 750লৈ ৱাইল্ড লাইফ কৰাটো বহুত বঢ়িয়া, কিন্তু এইটোত ৱাইল্ড লাইফ অলপ বুজি পাইছে আৰু, ৱাইল্ড লাইফ হওক বা স্পৰ্টছ ফটোগ্ৰাফী হওক বা যিকোনো তেনেকুৱা বস্তুত অলপ FPS টো অলপ খেলে, তো তাতে অলপ প্ৰব্লেম হয়। আৰু মানে মই বৰ্তমান ৱাইল্ড লাইফ বা স্পৰ্টছত নাযাওঁ বুলিহে মই কিনিছিলোঁ। মই জানিছিলোঁ যে কিনাৰ আগতে যে এইটোত FPS কম আছে, তো
তো সেইটো কাৰণে কিনিলোঁ ফিউচাৰত মই 6.2 বা 7লৈ গ'লে তেতিয়া FPS বঢ়িয়া পাই যাম সেইটোত প্ৰব্লেম নাই কিন্তু এইটোত FPS কম আছে অলপ মাইনাছ পইণ্ট আছে সেইটো হ'ল এইটোৰ ভিডিঅ'ত কি হয় Z5 ইজ নট মেড ফৰ মেকিং ভিডিঅ'জ মানে 4K ভিডিঅ' বনাবলৈ মই ছাজেষ্ট নকৰোঁ ভিডিঅ'গ্ৰাফীৰ কাৰণে কিন্তু HD ভিডিঅ'ৰ কাৰণে বঢ়িয়া 1080 পৰা বঢ়িয়া আছে 4Kত আপোনাৰ ক্ৰপ হৈ আহে অবভিয়াছলি না Z6-2ৰ লগত যদি কমাব এতিয়া বস্তু একে দিছে Z6-2ৰ নিচিনা বডি দিছে চব দেখাত একে কৰিছে দাম আকৌ কমাও দিছে এতিয়া ভিডিঅ' কেনেকৈ দিবা ভিডিঅ' দিব নোৱাৰে ন চব বস্তু দিলেতো আকৌ Z6-2ৱে হৈ গ'ল তো অলপতো দাম মানে কিবা কমাই দিব লাগিব কমোৱাৰ কাৰণে আপোনাক এইটো কমাই দিছে অবভিয়াছলি কমাবই লাগিব নহ'লে কেনেকৈ হ'ব এনেকৈ হ'লে নহ'ব নহয় যে Z6-2টো গোটেইখিনি দিছে Z5ৰটো চব দিছে Z5ৰ দাম কম কেনেকৈ হ'ব সেইটো নহ'ব নোৱাৰে আৰু Z6-2ৰ আপোনাৰ প্ৰচেছৰটো আপোনাৰ অলপ বেলেগ হয় এই ডুৱেল XP 6 হয় আৰু এইফালে আপোনাৰ চেঞ্চৰো অলপ বেলেগ হয় Z6-2ৰ CMOS মানে আপোনাৰ BSI CMOS হয় তো অলপতো চেঞ্জ দিবই লাগিব ডুৱেল কাৰ্ড স্লট আছে যোনটো আগতে মানে বেলেগত নাছিলে ছিংগল কাৰ্ড স্লট আছিলে Z6 বা তেনেকুৱা প্ৰব্লেম দিছিলে চবে এটা মন বেয়া লাগে চ' নিকনে ভাবিলে ঠিকে চ' দুটা কাৰ্ড দি দিছে আৰু দুটা কাৰ্ড আৰু এটা বঢ়িয়া কাৰ্ড হয় ইয়াতে আপোনাৰ যোনটো মানে আমাৰ নৰ্মেল কাৰ্ড এইটো কাৰ্ডে আমি ইউজ কৰিব পাৰোঁ আৰু এইটো কাৰ্ড মই ফ্ৰী পাইছিলোঁ দেখাইছিলোঁ চাগে মোৰ আনবক্সিং ভিডিঅ'ত আৰু যদি আনবক্সিং ভিডিঅ' চোৱা নাই তো এবাৰ চাব মই লিংক দি দিম ডেছক্ৰিপশ্যনত এইটো কাৰ্ড মই ফ্ৰী পাইছিলোঁ তো আমাৰ এইটো কাৰ্ড নৰ্মেল কাৰ্ডে ইয়াতে কাম দিব তো সেইটো এটা ভাল লগতে যদি আই ফ'কাচিঙৰ কথা ক'ব যাওঁ শুনি ভাল পাব ইয়াতে আই ফ'কাচিঙো আছে এনিমেল আই ফ'কাচিঙো আছে ভাবিছিলে ন এতিয়া এনিমেল আই ফ'কাচিং আছে নেকি আছে এনিমেল আই ফ'কাচিঙো আছে হিউমেন আই ফ'কাচিঙো আছে আৰু মই বহুত ভাল লাগিছে ইউজ কৰি কাৰণ যেতিয়া বিয়াত যাওঁ ব্ৰাইডৰ মুখৰ ওচৰত এনেকৈ থোৱাৰ লগে লগে নিজে চকু বিচাৰি ওলাই লয় চকু ক'ত আছে ব্ৰাইডৰ তো আৰু বা ৱাইল্ড লাইফতো মই এইটো ৱাইল্ড লাইফতো গৈছিলোঁ এনেকুৱা নহয় যে ৱাইল্ড লাইফ কৰা নাই ৰিচেণ্টলি মানসত গৈছোঁ মানসৰ ব্লগো আছে চাব মানস ব্লগ তাতে ডেছক্ৰিপশ্যন দিয়া আছে মানসত গৈ মোৰ কেমেৰা কিবা এটা প্ৰব্লেম হৈছিলে সেইটো এটা ব্লগ বনাই মানে এটা ভিডিঅ' বনাই দিছিলোঁ সেইটো ভিডিঅ' চাব যে কেমেৰাৰ কি ভিডিঅ' প্ৰব্লেম হৈছিলে তো সেইটো কথা ইয়াত নকওঁ নহ'লে ভিডিঅ'টো নাচাব নহয় চ' তাতে চাব আৰু মানসত মই ৱাইল্ড লাইফত ইউজ কৰিছিলোঁ ইয়াতে যোনটো ভিউ ফাইণ্ডাৰ হয় ভিউ ফাইণ্ডাৰটো বহুত বঢ়িয়া আৰু ইয়াৰ ভিউ ফাইণ্ডাৰ Z6-2ৰ ভিউ ফাইণ্ডাৰ ছেমে হয় মানে ডিফাৰেঞ্চ একো নাই এই ইউজ কৰি বহুত বঢ়িয়া লাগে মানে মজা আৰু এটা বস্তু বঢ়িয়া মানে যেতিয়া আমি ছেটিংছ মিলাওঁ আমাৰ মানে যোনটো ইলেক্ট্ৰনিক ডিছপ্লে মানে ভিউ ফাইণ্ডাৰ ইয়াতে আমি ছেম দেখা পাই থাকোঁ যোনটো আমি ফটো ল'ম মানে আমাৰ এনেই 750ত কি হয় আমি ইয়াতে যদি মিলাই থৈ দিওঁ বাহিৰত যদি এন্ধাৰ হৈ থাকে আমি ইয়াতে এন্ধাৰে দেখা পাই থাকিম কিন্তু ইয়াতে সেইটো নহয় ইয়াতে যোনটো মানে মোৰ আউটকাম আহিব ফটো সেইটোৱে মই ইয়াতে দেখা পাম এতিয়া ধৰক দিনত পোহৰত মই ফটো তুলি আছোঁ হাই ছানলাইট মানে পূৰা একদম এক্সপ'জাৰ হাই হৈ আছে মই ইয়াতে ছেটিংছ মিলালোঁ ষ্টিল বোলে মোৰ এক্সপ'জাৰ হাই হৈ আছে কিন্তু মই নাজানো এতিয়া মই ইয়াতে যদি চাই দিওঁ মই গম পাম মোৰ এক্সপ'জাৰ হাই হৈ আছে মই লগে লগে আৰু শ্বাটাৰ বঢ়াই দিম কিন্তু 750ত সেইটো নোৱাৰি সেইটো কি হয় এতিয়া যদি চালোঁ তাতে যোনটো মিটাৰিং থাকে মিটাৰিংটো চাই মোৰ ঠিকে আছে ক্লিক কৰিলোঁ মেবি যদি তাতে ভুল যদি দেখাই দিয়ে মই আকৌ মানে ফটো হাই এক্সপ'জ হৈ গ'ল আকৌ এডিটিঙত আহি কিনে মিলাব লাগিব তো ইয়াতে সেইটো এটা ভাল আৰু এটা কথা মই ভিডিঅ'ৰ কাৰণে নহয় বুলি কোৱাৰ লগতে আৰু এটা কথা কওঁ এইটো ইউটিউবাৰ যোনে ব্লগিং কৰে ইভেন মই ব্লগিং কৰোঁ মোৰ কাৰণে মানে কেমেৰা ইউজ কৰিব মানে ব্লগিং কৰাটো দিগদাৰ হ'ব কিহৰ কাৰণে এইটোত মানে ইয়ালৈ টিল্ট হয় কিন্তু বেণ্ড নহয় ঘূৰি নাহে তো মই যদি চেল্ফ ব্লগিং কৰিব যাওঁ এনেকৈ যদি মই ব্লগিং কৰি থাকোঁ মোৰ বেক চাইডে ইয়াতে কি আহি আছে মই নিজে নাজানো এটা মিছমেচ হৈ যাব পাৰে সেইটো কাৰণে যদি বেণ্ডিং হৈ ওলাই আহিলে হয় ইয়াতে তো মই যদি চাব পাৰিলোঁ মোৰ ফেচ আহি আছে তেতিয়া ইউটিউব মানে বা ব্লগিং কৰাৰ কাৰণে বঢ়িয়া যিকোনো ভাবি আছে মই ইউটিউবিং কৰিম মানে কি কয় ব্লগিং কৰিম সেইটো কাৰণে মই কিনিম এইটো Z5 মই ছাজেশ্যন নিদিওঁ মোৰ মতে নালাগে কিনিব মেইনলি ভিডিঅ'গ্ৰাফী কৰিব বিচাৰে কোনোবাই Z5 ইজ নট ফৰ ইউ Z6-2 লৈ লোৱা তেতিয়া ভাল হ'ব মানে ভিডিঅ'গ্ৰাফী বঢ়িয়া হ'ব এইটোতো ভাল হয় কিন্তু সেইটো লেভেল দিব নোৱাৰা যদি তুমি প্ৰায়ৰিটি ভিডিঅ'গ্ৰাফীত দি আছা কিন্তু ফটোগ্ৰাফীৰ কাৰণে ইটছ এ জেম হয় মই বাৰে বাৰে কৈছোঁ ইটছ এ জেম হয় তো আপোনালোকে ৱেডিং যদি কৰি আছে এণ্ড ষ্টিল ফটোগ্ৰাফী কৰি আছে মোৰ মতে Z5 ল'ব পাৰে বহুত বঢ়িয়া কেমেৰা হয় কালাৰ বহুত বঢ়িয়া হয় কালাৰ আৰু এডিটিং কৰি বহুত মজা লাগে সেই ফটোবোৰ বঢ়িয়া আহে আৰু মই ফটো অলৱেজ
ষ্টেণ্ডাৰ্ড বা ফ্লেটত লওঁ। ভিভিড মই ইউজ নকৰোঁ। বহুতে ভিভিড ইউজ কৰে, যদি কোনোবাই ভিভিড ইউজ কৰে ইউজ কৰি কেনে পায় মোক এবাৰ জনাব, কমেণ্ট কৰি দিব। মই কাৰণ ভিভিড ইউজ নকৰোঁ। মোৰ আনবক্সিং ভিডিঅ'ত দুজনমানে কমেণ্ট কৰিছিলে যে ভিডিঅ' ফ'কাচিং কেনেকুৱা হয়। তো ভিডিঅ' ফ'কাচিং বহুত বঢ়িয়া হয়, ফাষ্ট হয়। এইটো এটা বঢ়িয়া মানে ফ'কাচিং লৈ কোনো প্ৰব্লেম নাই। ফ'কাচিঙত Z5 বহুত বঢ়িয়া হয়, এইটো মই বাৰে বাৰে কৈ আছোঁ। ফ'কাচিং বহুত ভাল হয়। যদি 750 ইউজ কৰি আছা 750তছে বহুত বেটাৰ পাবা ফ'কাচিং, আৰু ইজি টু ইউজ হয় কাৰণ ডিছপ্লেত টাচ কৰি কেনে কৰিব পাৰি। ফ'কাচিং তুমি ডিছপ্লেত টাচ কৰি কেনে ভিডিঅ' ফ'কাছ কৰিব পাৰিবা। ছেকেণ্ডলি কথা হ'ল অনলি বডি পোৱা যায় নেকি? হয়, অনলি বডি পোৱা যাব। অনলি বডিৰ প্ৰাইচ চাগে 85,000 মান হ'ব নেকি, নাজানো। মই আপোনালোকে এবাৰ সুধি চাব বা চেক কৰি চাব পাৰে। তেনেকুৱাই আহিব, তাতছে বেছি হ'ব নালাগে। আৰু যদি ফাইনেন্স কৰিব বিচাৰে ফাইনেন্স অপশ্যনো আছে, কিন্তু ফাইনেন্সত গ'লে অলপ পইচাটো বেছি যায়, কাৰণ 10,000 to 12,000 মান যায়। মানে মই একচুৱেলি Z6টো ফাৰ্ষ্ট যেতিয়া লোৱা প্লেনিং কৰিছিলোঁ তেতিয়া ফাইনেন্সত ল'ম বুলি ভাবিছিলোঁ, কিন্তু এক্সট্ৰা পইচা দিবলৈ মোৰ গাত লাগে, চিধা কথা। কাৰণ ইমান কষ্টকৈ ৱেডিং কৰোঁ, বহুত পইচা কষ্টকৈ ইনকাম কৰা হয় ন, তো এনেই তাতে দিয়াত মোৰ ভাল নালাগে। চ' সেইটো কাৰণে মই ফাইনেন্সত লোৱা নাই। লাগিলে এইটো ইউজ কৰি থাকিম, এইটোৰ পৰা ইনকাম কৰিম, দেন আকৌ ইনকাম কৰা পইচা দি আকৌ কেছ পইচা দি Z6 বা 7 ল'ম। এডাপ্টাৰ লগাই কেনে বহুতে ভাবি আছে এডাপ্টাৰ লগাই ফটো কেনে আহে। এডাপ্টাৰ লগাই ফটো বহুত বঢ়িয়া আহে। 85mm ইউজ কৰিছোঁ মই, কোৱালিটি বহুত বঢ়িয়া আহে। তো বহুতে কয় যে কোৱালিটি বোলে কম আহে, বেয়া আহে। মই তেনেকুৱা পোৱা নাই। 85mm মোৰ যোনটো Z লেন্সৰ Z চিৰিজৰ লেন্স হয়, সেইটোও মই ইউজ কৰিছিলোঁ। কোৱালিটি অবভিয়াছলি বহুত ভাল, কিন্তু লগতে মই F মাউণ্টৰ এডাপ্টাৰ লগাই কিনে ইউজ কৰিছিলোঁ, তাতেও কোৱালিটি মই বহুত বঢ়িয়া পাইছোঁ। মানে ইমান হিউজ ডিফাৰেঞ্চ নাই। আৰু মেবি শ্বাৰ্পনেছত অলপ ইফাল সিফাল হ'ব পাৰে, কিন্তু ভাল। আৰু ইয়াতে মই ৰিচেণ্টলি চিগমাৰ 85mm 1.4ও ইউজ কৰিছোঁ। বহুত বঢ়িয়া ফাষ্ট ফ'কাচিং কৰিছে, আৰু লগতে মানে ফটো কোৱালিটি বহুত বঢ়িয়া আহিছে। তো সেইখিনি ফটো মই এডিট কৰা হোৱা নাই, নহ'লে মই লগাই দিলোঁ হয়। এডিট কৰোঁতে টাইম লাগিব। চ' মোৰ পেজত পাব এইটো ফটো 85mm 1.4 ইউজ কৰি কেনে পাইছিলোঁ মই। ৰিজাল্ট বহুত বঢ়িয়া। থাৰ্ড পাৰ্টি লেন্সৰ লগত কোৱালিটি বহুত ভাল আহে, যেনে চিগমাৰ কথা ক'লোঁ, বহুত বঢ়িয়া কোৱালিটি আহে। আৰু লগতে মই টেমৰনৰ এটা লেন্স ইউজ কৰিছিলোঁ, সেইটো ইয়াত আকৌ কাম দিয়া নাই। মানে কিয় কাম দিয়া নাই মই নাজানো, মানে হোৱা নাই। টেমৰনৰ 1735 1735টো ইউজ কৰিছিলোঁ মই, কিন্তু সেইটো ইয়াতে কাম দিয়া নাই। মেবি ইলেক্ট্ৰনিক কিবা নাজানো। ফাইনেন্সত ল'ব বিচাৰে মানুহৰ কাৰণে মই আৰু এটা কথা কৈ দিওঁ যে গুৱাহাটীৰ পৰা ল'ব গ'লে ইজি হয় লোৱাটো, কিন্তু গুৱাহাটীৰ পৰা ল'ব গ'লে আপোনাৰ তাৰে লোকেল এড্ৰেছ লাগিব, মানে লোকেল পাছবুক লাগিব আপোনাৰ যদি তাতে লোকেল পাছবুক নাই, লোকেল এড্ৰেছ প্ৰুফ নাই, আপুনি গুৱাহাটীৰ পৰা ল'ব নোৱাৰে ইন ফাইনেন্স। মানে তাতে আপোনাৰ ফ্ৰেণ্ড বা ৰিলেটিভৰ নামেদি কেনে ল'ব লাগিব, যোনটো মই ফেচ কৰিছিলোঁ প্ৰব্লেম, সেইটো কাৰণে মই ল'ব নোৱাৰিলোঁ, ক'লোৱে মই। আৰু মঙলদৈৰ পৰা ল'ব গ'লে পাৰিব। মঙলদৈৰ পৰা বাজাজ ফাইনেন্স আছে, তাৰপিছত আৰু এনেকুৱা ফাইনেন্স আছে, সিহঁতে কৰি দিব, কিন্তু সেয়াই একে কথা, ইণ্টাৰেষ্টটো বেছি দিব লাগিব। আৰু মঙলদৈৰ দোকানো আছে, হাইটেক আছে, হাইটেকত গৈ কথা পাতিব পাৰিব। হাইটেকত আপোনাৰ কেমেৰা চেল কৰে সিহঁতে মঙলদৈত, আমাৰ থানাৰ ওচৰত হয়। প্ৰথমৰ পৰা সৰুকৈ কৈ দিওঁ কথাবোৰ। কেমেৰা Z5 মিৰৰলেছ হয়, বহুত বঢ়িয়া, স্ক্ৰীন টাচ, ইলেক্ট্ৰনিক ভিউ ফাইণ্ডাৰ, লগতে আপোনাৰ গোটেই ছিষ্টেম ওচৰতে আছে, হাতৰ ওচৰত, ইজি টু ইউজ হয়, ইজি টু হেণ্ডেল হয়। ইয়াতে গোটেইখিনি আছে, ISO, ইয়াতে মেনু অপশ্যন গোটেইখিনি ইজি আছে। 24 মেগাপিক্সেলৰ কেমেৰা, CMOS চেঞ্চৰ, XP6 প্ৰচেছৰ, লগতে আপোনাৰ আই ফ'কাচিং, লগতে আপোনাৰ এনিমেল আই ফ'কাচিঙো আছে। ভিডিঅ' ফ'কাচিঙো বহুত ভাল। মেক্সিমাম শ্বাটাৰ আপোনাৰ 8,000লৈ যাব, ISO 51,200লৈ যাব। লগতে আপোনাৰ ফ'কাচিং বহুত ভাল, 273 ফ'কাচিং পইণ্ট আছে। তো য'ত আপুনি টাচ কৰাৰ লগে লগে ফ'কাছৰ কোনো প্ৰব্লেমেই নাই, বহুত ফাষ্ট ফ'কাচিং হয়। লগতে এডাপ্টাৰ লগাই কেনে কোৱালিটি বহুত বঢ়িয়া কোৱালিটি আহে, তাতে কোনো সন্দেহ কৰিব নালাগে যে এডাপ্টাৰ লগাই কেনে ভাল ফটো নাহিব নেকি, তাতে কোনো প্ৰব্লেম নাই। ডুৱেল কাৰ্ড শ্লট আছে, দুটা কাৰ্ড কাম দিব। আৰু এটা বঢ়িয়া IBIS টেকন'লজি, মানে ষ্টেবিলিটি আছে ভিতৰতে, ইনবিল্ট ষ্টেবিলিটি আছে, যোনটো 750ত নাই। এইখিনি আপোনাৰ প্লাছ পইণ্ট, আৰু প্লাছ পইণ্ট বহুত আছে। এতিয়া আৰু এটা বেটাৰীৰ কথা কওঁতে মনত পৰিলে, বেটাৰী অলপ কমকৈ যায় 750তছে। 750 যিমানখিনি টাইম টিকে বা 780 যিমান টাইম টিকে তাতছে কিন্তু কম টিকিব, একদম চিয়'ৰ। আৰু ভিডিঅ' কৰিলেতো আৰু কম যায়, মানে বহুত কম যায়। বহুত বুলি সেয়াও বহুত নহয়, আৰু যে 1 ঘণ্টা নহয়, 1 ঘণ্টা বা 2 ঘণ্টামান যাব, কিন্তু মানে 750তছেতো কমেই যায়।
আৰু মাইনাছ পইণ্টত যদি ক'ব যাওঁ মাইনাছ পইণ্টত কথাটো হ'ল ফ্ৰেম পাৰ ছেকেণ্ড FPS কম আছে তো সেইটো কাৰণে ৱাইল্ড লাইফৰ কাৰণে মই ছাজেষ্ট নকৰোঁ ছেকেণ্ডলি স্পৰ্টছ ফটোগ্ৰাফীৰ কাৰণে নকৰোঁ মই কাৰণ সেইটোৰ কাৰণে বেটাৰ কোৱালিটি FPS লাগিব কাৰণ বহুত ফাষ্ট হয় ফটোগ্ৰাফীত জাপ মাৰি দিব জাপ মাৰোঁতে 4.5 কাম নহ'ব 6.5 বা তাতছে ওপৰত লাগিব স্পৰ্টছ ফটোগ্ৰাফীৰ কাৰণে সেইকাৰণে Z9 ওলাই গৈছে এতিয়া তো আৰু ভিডিঅ'ৰ কাৰণে মই ছাজেষ্ট নকৰোঁ যদি আপুনি প্ৰফেশ্যনেল ভিডিঅ'গ্ৰাফাৰ হয় মানে কমপ্লিটলি মানে ভিডিঅ'গ্ৰাফী কৰিম বুলি ভাবি আছে তেনেহ'লে Z5 ল'ব নালাগে কাৰণ 4K নাই তো আজিকালি 4K মাৰ্কেটত চলি আছে 4K তো আপুনি দিবই লাগিব আৰু যদি ষ্টিল ফটোগ্ৰাফী হয় লৈ লওক এইটো Z5 বহুত বঢ়িয়া 750 লোৱাতছে Z5 লোৱাটো বেটাৰ মোৰ মতে দেই বেলেগৰ বহুত ছাজেশ্যন থাকিব কোনোবা ক'ব যে কি কথা কয় 750 লোৱাছে কিন্তু 750 আপুনি টাচ কৰিলে ফটো আহি নাযায় বা ফ'কাচিং ইমান ফাষ্ট নহয় ভোঁকৈ মাৰি থাকিব লাগিব 750 বেয়া নহয় কিন্তু মোৰ মতে Z5টো ল'ব পাৰে ইটছ গুড কিবা জানিব লগা থাকিলে কমেণ্ট কৰিব পাৰিলে মই কমেণ্টত এনচাৰ দিম আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এবাৰ ইমান দিন কোৱা নাই আজি ক'লোঁ আৰু এখন ৰিভিউ দি আছোঁ যেতিয়া এবাৰ ছাবস্ক্ৰাইব এটা কৰি দিব আৰু Z5 ইজ গুড এই বুলি মোৰ ভিডিঅ' এটা শেষ কৰি আছোঁ আৰু ৰাতি এষ্ট্ৰৰ কাৰণে বহুত ভাল সেইটো মই আৰু লাষ্ট কৈ দিলোঁ এষ্ট্ৰ' ফটোগ্ৰাফীৰ কাৰণে Z5 বহুত বঢ়িয়া হয় ভাল নাইট ফটোগ্ৰাফীৰ কাৰণে বঢ়িয়া চ' টেক কেয়াৰ টাটা বাই বাই কেচ ইন নেক্সট ভিডিঅ' ব্লগ আৰু ভাইন্স কিবা এটা বনাম আৰু চৰি নেক্সট আৰু এটা আহি আছে মোৰ যোনটো আগত ভিডিঅ' বনালোঁ 30 বছৰত বিয়া সেইটোৰ পাৰ্ট 2 আহি আছে চ' আশা কৰিছোঁ আপোনালোকে চাব আৰু ভাল পাব টাটা